কুকুৰকেইটা খুলি কৰি দি ভাঙি ধৰি এইটো যে বড় খেলি মেলি গৈ থকা জনী কৈছোঁ মই এইফালে যা পাৰ্কিং হ'ল হোটেলটো ৰক্ষা কৰিবলৈ আহিছে কিন্তু
জ্ঞানত কেনে আছিলোঁ, সংগীতত কেনে আছিলোঁ, নৃত্যত কেনে আছিলোঁ, সকলোৰে মনত এটাই কথা যে ধুনীয়া ছোৱালী এজনীয়েহে সকলো কাম কৰিব পাৰে। ইভেন ধুনীয়া ছোৱালী এজনীয়েহে ধুনীয়া ল'ৰা এটাৰ পোৱাৰ যোগ্য। তইতো ধুনীয়া ছোৱালীৰ ৰূপ ধাৰণ কৰি আমাক ট্ৰাই কৰিছিলি। কৰিছিলোঁ। মোৰ আন কি উপায় আছিল কওক? সকলোৱে দেখোন এভৰিথিং ইজ ফেয়াৰ, লাভ এণ্ড ৱাৰ। তেওঁৰ এগৰাকী সুন্দৰী পত্নী আছে। এজনীহে বাপেকৰ দেখোন তিনিজন।
তোমাকৰ মন্ত্ৰ অথলে নগল মোক বিধ্বস্ত কৰি দি থৈ গ'ল ৰক্ষা কৱচ আৰু কুণ্ডল পৰিহিত তথাপিও বাচি থাকিল মোৰ কুমাৰিত্ব দেৱতাৰ ৰসত এই পৃথিৱীৰ কোনো নাৰীয়ে সন্তান জন্ম দিল সেই নাৰীয়ে পুনৰ কুমাৰিত্ব ঘূৰাই পাব কাৰণ তেওঁৰ স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানুহ নহয় এনে কিমান দেৱতা ঘূৰি ফুৰে আমাৰ চৌপাশে জন্ম লয় একোজনী কঠুৱা হৃদয়হীনা মাতৃৰ যিয়ে নিজ সন্তানক নিজ হাতে উঠুৱাই দিব পাৰে মই কুন্তি নিষ্ঠুৰ এগৰাকী নাৰী হৃদয়হীনা নিৰুক্তি বংশ ৰক্ষাৰ নামত যি নাৰীয়ে বাৰে বাৰে জন্ম দিব পাৰে পৰপুৰুষৰ অৰক্ষাত সন্তান তথাপিও ধৰি ৰাখিলো মই ক্ষত্ৰিয় নাৰীৰ ধৰ্ম তুলি ধৰিলো ক্ষত্ৰিয় নাৰীৰ গৰিমা পঞ্চপাণ্ডৱক কৰি তুলিলো আৰ্যৰ শ্ৰেষ্ঠ বীৰ ক্ষত্ৰিয় যিয়ে ধৰ্ম যুদ্ধত মহিমূৰ কৰিলে শত্ৰুৰ অহংকাৰ শত্ৰু কোন নিজৰে পিতা পুত্ৰ ভাতৃ ভগ্নীপতি গুৰু শিষ্য অথবা কোনো জ্যেষ্ঠ কোনো কনিষ্ঠ নিজৰে আত্মীয়স্বজন অৰ্থাৎ নামাকৰণ কৰা হ'ল ধৰ্মযুদ্ধ ধৰ্মযুদ্ধত মহিমূৰ হ'ল সকলো আৰ্যৰ অহংকাৰৰ বলি হ'ল হাজাৰ বিজয় নিৰপৰাধী ধৰ্মৰ নামত মৃত্যুযজ্ঞ
বৰ অসুবিধা হৈছে কাটি খোৱা।
দ্ৰুতগতিৰে গৈয়ে থাকিল পঞ্চপাণ্ডৱ। যুধিষ্ঠিৰক ভীমে প্ৰশ্ন কৰিলে, ৰাজকন্যা দ্ৰৌপদীয়ে কোনোদিনো অধৰ্মক প্ৰশ্ৰয় দিয়া নাছিল, তথাপিও তেওঁ ভূপতিক হৰণ কিয়? যুধিষ্ঠিৰে ক'লে, দেৱতা, ব্ৰাহ্মণ, গুৰুজনৰ শ্ৰদ্ধাৰ ব্ৰতপৰায়ণ দ্ৰৌপদী কিয় অপ্ৰতিভ হ'ল? দ্ৰৌপদীয়ে পক্ষপাতিত্ব কৰিছিল। আন সকলো পঞ্চপাণ্ডৱতকৈ অৰ্জুনক অধিক ভাল পাইছিল। এয়া সত্য ধৰ্মৰাজ। মই অৰ্জুনক সবাতোকৈ বেছি ভাল পাইছিলো। সেয়া কি মোৰ পাপ? স্বয়ংবৰত মই পঞ্চপাণ্ডৱক বৰমালা পিন্ধোৱা নাছিলো। তুমিতো ধৰ্মৰাজ, ধৰ্মৰ পুত্ৰ। তেনেহলে এগৰাকী ৰাজকন্যা, তাতে তোমাৰ ভাতৃপত্নী আছিলো মই। শিক্ষা লৈ আহিছো বোলে কোন ধৰ্মৰ ভিত্তিত কলা? শিক্ষা এক বিশাল স্বয়ংবৰত অজস্ৰ ৰজা মহাৰাজক পৰাভূত কৰি মহা কঠিন লক্ষ্যভেদ কৰি যিগৰাকী নাৰীক তোমাৰ ভাতৃ অৰ্জুনে ভাৰ্যাৰূপে গ্ৰহণ কৰিলে, সেইগৰাকী নাৰীৰ মাথো শিক্ষাহে আছিল। নিজ ভাতৃপত্নীক নিজৰ পত্নীৰূপে স্বীকাৰ কৰিবলৈ সামান্য দ্বিধাবোৰ নহল তোমাৰ। সেয়া তোমাৰ পাপ নাছিল, সেয়া মাতৃ আজ্ঞা। কৌৰৱৰ ৰাজসভাত পাখা খেলত হাৰি দাস হৈ পৰিলা। চাতুৰতাৰে শত্ৰুপক্ষই নিজৰ পত্নীক বাজি ৰাখিবলৈ ক'লে। সেই কথা মানি লোৱাটো, দাসত্ব মানি লোৱাটো তোমাৰ ধৰ্ম। কিন্তু এগৰাকী ৰজস্বলা একবস্তা নাৰী, 5টি সন্তানৰ মাতৃ ধৰ্ষিত হ'ল চকুৰ আগতে। তাইক ৰক্ষা কৰাটো তোমালোকৰ ধৰ্ম নাছিল? সম্পৰ্ক, গুৰুত্ব, সখিত্ব আৰু প্ৰভুত্ব, এই 4টা কাৰণত তুমি মোক ৰক্ষা কৰাটো উচিত আছিল কৃষ্ণ। হে যুধিষ্ঠিৰ, তোমাতকে মই অৰ্জুনৰ প্ৰতি অধিক অনুৰক্তা। সেইবাবে চাই থাকিলে তুমি মোৰ বিপৰ্যয়। স্বৰ্গৰ মাজত নবহালা সহায়ৰ হাত। মই ভূমিকন্যা